নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জ্ঞানোঞ্জয় ইউটিউব চেনেলটোলৈ। আহকচোন আজি আমি শিৱৰাত্ৰিৰ বিষয়ে অলপ জানো। মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰে পালন কৰা হয়। কিন্তু এই শিৱৰাত্ৰি কিয় পালন কৰা হয়? আহকচোন তাৰে এটি সৰুকৈ আভাস লওঁ। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰে ত্ৰয়োদশ ৰাতি অৰ্থাৎ চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে। কিন্তু বছৰত এবাৰকৈ ফাগুনত ধুমধামেৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। শিৱৰ ভক্তসকলে উপবাস, যোগ আদি নীতি নিয়ম পালন কৰি জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰে। শিৱৰাত্ৰিৰ আৰম্ভণিৰ কোনো সঠিক তাৰিখ জনা নাই। বিভিন্ন ধৰণৰ পুৰাণত পোৱা মতে ইয়াৰ মহত্ব আত্মপথন আৰু শিৱ পাৰ্বতীৰ বিবাহৰ যুগ বুলি উল্লেখ আছে। আনহাতে কিছুসংখ্যক যোগীৰ মতে মহাশিৱৰাত্ৰিৰ দিনাই শিৱই সাগৰ মন্থনত ওলোৱা হলাহল বিষ পান কৰা বুলি প্ৰকাশ কৰে। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণত মহাশিৱৰাত্ৰিৰ কথা উল্লেখ আছে। বহুতৰ মতে আকৌ ইয়াৰ মত বেলেগ বেলেগ। শৈৱ ধৰ্মত তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টিৰ পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা শিৱতুষ্টৰ পায়ে আৰু ভক্তসকলৰ সমবেত কণ্ঠত এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। শিৱৰাত্ৰিৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোৰ্ণাক, খাজুৰাহো সূৰ্য মন্দিৰ, থিল্লাই নটৰাজ মন্দিৰত এই সময়ত নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়। নাট্যশাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি বা নৃত্যৰ জৰিয়তে উপাসনা বোলা হয়। এই বিষয়ে 1884 চনত আলেকজেণ্ডাৰ কাৰ্নিংহামে লিখি গৈছে। মহাশিৱৰাত্ৰিত বিভিন্ন তৰলৰ সহায়ত শিৱলিংগৰ স্নান কৰোৱা হয়। ইয়াক ৰুদ্ৰ অভিষেক বোলা হয়। যজুৰ্বেদত শিৱ ৰুদ্ৰাভিষেকৰ বিৱৰণ আছে যদিও ইয়াক অনুসৰণ কৰাটো কঠিন। ৰুদ্ৰাভিষেকত ব্যৱহৃত সামগ্ৰীসমূহ যেনে পানী, মৌ, গাখীৰ, দৈ, ঘিউ, সৰিয়হৰ তেল, পবিত্ৰ নদীৰ পানী, কুঁহিয়াৰৰ ৰস, চেনি, গুলাল, আবিৰ, ধাতুৰা ফুল, ফল। আজিৰ ভিডিঅ'টি ইমানতে অন্ত পেলাইছোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।